हेलो फ्रेंड्स की खबर আপোনালোকৰ ভালে আছে নহয় মই সিলাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া সময় হৈছে 5টা বাজিলে মানে গধূলিৰ 5টা বাজিছে আৰু মই আৰু ছোৱালী অলপ এনেই তলত ফুৰিবলৈ যাব ওলাইছো তাইক অলপ সময় লৈ যাওঁ ফুৰিবলৈ কাৰণ তাই ঘৰত ফুৰি পেলাই ইয়াতে ৰুমৰ ভিতৰত একদম বৰ হৈ গৈছে আৰু আমি এই 5 দিন কোৱাৰেণ্টাইনত আছিলোঁ তাৰ কাৰণে যাব পৰা নাই সেইকাৰণে আজিৰ পৰা আমাৰ কোৱাৰেণ্টাইন হৈ গ'ল 5 দিন হৈ গ'ল তো আমি অলপমান এনেই তললৈ যাবলৈ ওলাইছোঁ অলপমান ফুৰাই লৈ আহোঁ তাইৰো মনটো ভাল লাগিব কাৰণ ইয়াতে ৰুমৰ ভিতৰত বেছি মানুহ নাপায় মোক আৰু বাপেককে পায় তো অলপ মানুহৰ মাজত থাকিলে ভাল আচলতে সেইকাৰণে তাইকো লৈ যাওঁ এতিয়া তাই খেলি আছে কাপোৰ পিন্ধাই দিলোঁ মই কিবা কিবি কৈ থাকে আজিকালি কিবা কয় তাইৰ ভাষাত তাইহে বুজি পায় আৰু কিবা কৰি আছে আৰু এই বিছনা অলপ লেতেৰাই হৈ আছে চিজিল কৰাই নাই মই তাই খেলি থাকে ন যিমান চিজিল কৰিলেও আকৌ লেতেৰা হয় কিবা নহয় কিবা কাপোৰে হওক খেলা বস্তুৱে হওক কিবাই হওক দিনটোত কিমানবাৰ যে চিজিল কৰোঁ আৰু কিমানবাৰ লেতেৰা কৰে উপায় নাই আৰু বাচ্চা থকা এয়া আমি আহিলোঁ মই আৰু ছোৱালী তলা মাৰি ল'লোঁ ৰুমটো এইটো আমাৰ কোৱাৰ্টাৰটো 13 নম্বৰ আপোনালোকক যদি কোৱাৰ্টাৰৰ ব্লগ লাগে হোম টুৰ লাগে আপোনালোকে কমেণ্ট কৰিব মই দিম নিশ্চয় আমি তলত নামি আহিছোঁ এতিয়া মানুহ বেছি নাই আহিব আৰু মানুহবিলাক এয়া দেখিছেনে মধুৰিআম পাৰি আছে মধুৰিআম আছে গছত ঢেৰ আমি আহি পালোঁ এতিয়া তলৰ পৰা বেছি সময় নাথাকিলোঁ আৰু আধা ঘণ্টামান থাকিলোঁ 5:30 বাজিলে এতিয়া আহিলোঁ আমি কাৰণ তাইক লৈ পেলাই খোজকাঢ়িব লাগে ভাগৰ লাগি গৈছে আৰু তলৰ পৰা ওপৰত উঠি আহোঁতে আৰু ভাগৰ লাগি গৈছে সেইটো দেখিছে এটা মধুৰিআম গছৰ পৰা মধুৰিআম ছিঙিছোঁ কামুৰি আছে এনে ব্যস্ত হৈ আছে মধুৰিআমটোৰ লগত এতিয়া খানা বনাব লাগিব ডিউটি আছে নাইট ডিউটি আছে এতিয়া খানা ভাতটো বনাই থৈছোঁ বাৰু দুপৰীয়াতে বনাই থৈছোঁ কাৰণ দুইবাৰ বনাবলৈ দিগদাৰেই হয় তো ভাতটো বনাই থৈছোঁ এতিয়া খালি চব্জিটো বনাম আৰু মোৰ এতিয়া খানা বনাই হৈ গ'ল এতিয়া মই মাকৈ পুৰি আছোঁ হৈ গ'ল আৰু পুৰি খাম আগে পূজাটো দি লওঁ এতিয়া গধূলি হ'লে দেখিছেনে এতিয়াই গধূলি হৈছে এতিয়া কেইটা বাজিছে 6:30 বাজিছে এতিয়াহে গধূলি হৈছে তো মই পূজাটো দি লওঁ দি পেলাই আপোনালোকক লগ পাই আছোঁ আৰু ছোৱালী দেখিছে এই খিৰিকীত ইয়াতে উঠিব নালাগে দেখিছেনে ইয়াৰ পৰা যদি পৰে কি হ'ব বাৰু তাতে যাবলৈ লাগে গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে দেওবাৰ 15 আগষ্ট আজি কালি আৰু ভিডিঅ' কৰা নহ'লে ভাত পানী খাই এওঁ ডিউটি গ'ল তো আৰু ভিডিঅ' বনাই নাথাকিলোঁ আৰু ছোৱালীক লৈ পেলাই অকলে তাইকো খোৱালোঁ সেই কৰিলোঁ সেইকাৰণে আৰু ভিডিঅ' নবনালোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া সময় হৈছে কেইটা বাজিলে 7টা বাজে আৰু বজা নাই তাৰপিছত মই গা পা ধুই পেলাই আজৰি হ'লোঁ পূজাও দিলোঁ কাৰণ তাই শুই আছে বাপেকো আহি পেলাই শুই আছে ডিউটিৰ পৰা তাৰপিছতে আৰু আজি দিনটোনো কি কৰোঁ চাই থাককচোন আজি মই বাপেকৰ কাপোৰ ধুওঁতে পইচা আছিলে মই গমেই পোৱা নাছিলোঁ ধুই দিলোঁ পইচাখিনিও ভিজিলে এতিয়া এনেকৈ শুকুৱাই থৈছোঁ অলপ শুকাইছে বাৰু বেছি ভিজিবলৈ নাপালে কাম আছে বহুত এসোপা কাপোৰ জাপিবলৈ আছে ধোৱা কাপোৰ আনি থৈছোঁ কালিতে ধোৱা কাপোৰ এতিয়ালৈকে জপাই নাই
এতিয়া মই অলপ চাহ খাই লওঁ, কাৰণ শুই আছে ইহঁতেও। বাপেকে খালে বাৰু, খাই মেলি পেলাই হৈছে। মই এতিয়া অলপ চাহ খাই লওঁ। ছোৱালী উঠিলেও লগতে তাইক এতিয়া ৱৰ্কাৰখানাত থৈ পেলাই মই চাহ খাই লওঁ। মোক চাই আছে, দেখিছে কেনেকৈ। কি হৈছে, কি হৈছে? ৰ'বা, চাহ খাই লওঁ। মই যিহেতু বেলকনিত বহি চাহ খাই আছোঁ। এইবিলাক নিচিনাই শেলাই পৰা নিচিনা হৈ গৈছে, বৰষুণ পৰি পৰি আচলতে এনেকুৱা হৈ গৈছে। বৰষুণ পৰি পৰি এনেকুৱা হৈ গৈছে। এইকেইজোপা মোৰ গছ, এজোপা বিলাহী হৈছে। এতিয়া মই নাস্তা কৰি লওঁ। নাস্তা কৰাই নাই, মই ৰাতিপুৱা চাহহে খাইছিলোঁ। ছোৱালীও টোপনি গ'ল। এতিয়া মই নাস্তাটো কৰি লওঁ, কৰি আৰু ভাত বনাব লাগিব আকৌ। তাই টোপনি গৈ থাকোঁতেই ভাতটো বহাব লাগিব। একচুৱেলি দালিটো বনালোঁ, এতিয়া ভাতটো বনাম। এতিয়া নাস্তাটো কৰি লওঁ। গাখীৰ লৈছোঁ আৰু ব্ৰেড বাটাৰ লৈছোঁ, কল এটা আৰু আপেল লৈছোঁ। খাই লওঁ আগে, তাৰে পিছতে আৰু ভাত বনাম। কি হ'ল? কিয় চিঞৰি আছা? দেউতা শুই আছে নহয়। দেউতা শুই আছে নহয়, নিচিঞৰে মা দেই, নিচিঞৰিবা দেই, শুনিছা? ছোৱালীক এনেকৈ গান লগাই থ'লে তাই শুই থাকে। যিমান সময় গান বাজি থাকিব তিমান সময় শুই থাকিব তাই। তাৰে পিছতে উঠি যাব গান বন্ধ কৰি দিলে। মই এনেকৈ তাইক তলতে থওঁ, ভয় লাগে ওপৰৰ পৰা পৰি যায় বুলি। মই কাম চাম কৰি থাকিলে দালি বহালোৱেই মই, দালি উতলিলেই মোৰ। এতিয়া চব্জিটো কাটি লওঁ। চব্জি ভেন্দি বনাওঁ নেকি। তিতা কেৰেলাও আছে। তিতা কেৰেলাৰ এও নাখায়, ময়ে খাব লাগিব। ভেন্দিয়ে বনাওঁ। তিতা কেৰেলা দুটা মই খাম, ভাতত দিম। তিতা কেৰেলাকেইটা আৰু ভেন্দিকেইটা ভাজোঁ। ছোৱালী খেলি আছে, এতিয়া তাইক গা চা ধুৱাই দিলোঁ। গা চা ধুৱাই কাপোৰ কানি পিন্ধাই দিলোঁ। এতিয়া খেলি আছে তাই। কি মা? কি
নাচি আছে দেখিছে গান বজাই পেলাই নাচি আছে নাচি দিয়া নাচি দিয়া নাচিছা বাবা হাই কৰি দিয়া হাই 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 কোৱা হাই কোৱা হাই বাবা বাবা ধুনু এতিয়া মই ভাত বনাই আছোঁ দালি ভাত হৈ গ'ল এতিয়া ভাজিখিনি বহাইছোঁ আৰু তাইৰো খোৱাটো বনাই আছোঁ তুমি ক'বা তাইও কয় এতিয়া তাইৰ খোৱাখিনিও বহাই দিছোঁ এফালে আৰু ভাজিটোও বহাই দিছোঁ আৰু হ'লে আৰু আমি ভাতটো খাম মা হাই কোৱা হাই 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 মোৰ অৱস্থা বেয়া হৈ গৈছে গৰমত এই দুদিনমান অলপ গৰম পৰিছে কিন্তু অসমতকৈ বেছি গৰম নহয় বাৰু অসমত বহুত গৰম বেছি গৰম নহয় বাৰু কিন্তু হ'লেও অলপ গৰম পৰিছে মই আৰু ভাত পানী বনাই পেলাই আকৌ গাটো ধুব লাগিব এবাৰটো ধুলোঁ ৰাতিপুৱা এতিয়া আৰু এবাৰ ধুব লাগিব গৰমত কাৰণ তাইক গা ধুৱাওঁতে ময়ো অলপ চলপ ভিজি যাওঁ সদায় আৰু অকলে গা ধুৱাওঁ আৰু কাৰণ বাপেক শুই আছে এতিয়া ডিউটিৰ পৰা আহি শুই আছে তাই এটা ৰুমত দৰ্জা মাৰি থৈছোঁ লক মাৰি দিছোঁ বাহিৰৰ পৰা নহ'লে তাই ডিষ্টাৰ্ব কৰি থাকিব ন হয় বোলে আজি হৈছে 17 আগষ্ট আজি আমাৰ ৰুমৰ সন্মুখৰ মানুহঘৰৰ ছোৱালীজনীৰ আজি বাৰ্থডে হয় তাৰ কাৰণে মিঠাইবিলাক আমাৰ তাতে পেকিং কৰিছে আৰু মোক পায়সখিনি বনাবলৈ দিছে আৰু এয়া ডেক'ৰেশ্যন কৰি আছে আমাৰ হিয়াৰ বাপেকে আৰু বাৰ্থডে যাৰ তাৰ বাপেকে বঙাইগাঁৱৰ হয় মানুহঘৰ অসমৰ তেওঁ এতিয়া আগত আমাৰ এওঁ হেল্প কৰি দিছে আৰু সেইফালে পুৰি বনাবৰ কাৰণে আটা মাৰি আছে আমাৰ ইয়াৰে কোৱাৰ্টাৰৰে মানুহ হয় ফেমিলিবিলাক আহিছে অসমৰে হয় সিহঁতে এইবিলাক ইয়াতে যা যোগাৰ কৰি আছে এইবিলাক বাৰ্থডে গাৰ্ল এজনী আমাৰ ছোৱালীৰ পৰা প'জ দি পেলাই ফটো উঠিছে বাৰ্থডেত আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আমি 15 আগষ্টৰ দিনাখন গছপুলি ৰুবলৈ গৈছিলোঁ আমাৰ কেম্পতে গছপুলি ৰোৱা এটা পৰ্ব আছিলে তাতে গৈছিলোঁ আমি গছপুলি ৰুলোঁ